দয়াময় কৃষ্ণ কৰি মোক ৰাম দয়াময় কৃষ্ণ কৰি মোক কৃষ্ণ হৰি হৰি বোলা হৰি ভাল কৰিছে বোলে তেখেতলোকে সেৱা ভাগি জনাই মাধৱদেৱ বিৰচিত কাকতি ঘোষে সেৱা ভাগি জনাই কৈছে বোলে হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তদুপদে অৰবিন্দ কৰো মই লক্ষ্য পদ্মহমন আভিজাৰ প্ৰণামোহ বাৰম্বাৰ নমো দিব্য পদ্ম মালাধাৰী নমো পদ্মহমনেত্ৰ পদজাৰ হতপত্ৰ নমো ভকতৰ বসুদেৱ বহুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পাৰে প্ৰভু বন্তন তোৱা পাৰে প্ৰভু ভাল পাপ সমস্ত সেউকী সমস্ত এই দুপৰ বেলিকা আপোনাভাৱক কি বুলি গোহাৰি জনাব প্ৰথমতেই আপোনাভাৱক ভগৱন্তহেন জ্ঞান কৰি আমন্ত্ৰণ কৰি আনিছে আৰু গৃহাগত কৰি আসনত উপবিষ্ট কৰাই ভূমি থিৰ পেলাই দহু আঙুলি কীতাঞ্জলি কৰি কৈছে বোলে পৰম বান্ধৱ নাম হৰিৰ নাম যিজনে লয় তাক অবিশ্ৰাম কাৰো হাত কাৰ্য সাধিবে দেখা প্ৰতি ল'ব হাতৰো লেখা প্ৰথমে দহিবে পাতক ছয় কৰিবে মহাপুণ্য অভ্যুদয় কৰাইবে বিষয়ত বিৰকতি কৃষ্ণত বহাইবে প্ৰেম ভকতি উপজাবে আতিক বৈষ্ণৱী জ্ঞান মায়াকো দহি কৰিব নিছে চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে দেৱে একেগুৰি থৈবন্ত তেন্তে দেৱে একেগুৰি কৈছে বোলে কামনাক লাগি কৃষ্ণক ভজয় কৰন্ত কামনা হিতকে কৃষ্ণ কৃপাময় কামনা বা হৈছে কি এই ল'ৰাহঁতৰ পিতৃয়েক আৰু বংশ পৰিয়ালৰ দদায়েক বৰ জনাই কেনেকৈ তেখেতলোকৰ ঘৰৰ মধ্যে এজন জ্যেষ্ঠ বিষয়া আছিল আৰু তেখেতে এই ইহলোক সম্বৰণ কৰি পৰলোক প্ৰাপ্তি হোৱাৰ কাৰণে আজি 3 দিনৰ দিনা এভাগি সেৱা ধৰিবলৈ আগবাঢ়িছে সেই সেৱা ভাগি ধৰিবলৈ যাওঁতে প্ৰথমতে আপোনাহক তুষ্ট আপোনাহক তুষ্টৰ প্ৰভাৱতে প্ৰভু অগন্ত তুষ্ট হৈ সেউকী সমষ্টি জীৱনে বাঞ্ছা কৰি সেৱা ভাগি ধৰি বাঞ্ছা ভাগি সম্পূৰ্ণৰূপে ফলভাগী হ'ব লাগে কৃষ্ণ হৰি